দলঙৰ পাৰ হৈ গৈ আছোঁ মানে ৰছেদি এনেকৈ মানে ওপৰলৈ উঠি গৈ আছোঁ দেখিবলৈ পাইছে পূৰা দলঙলৈ ওপৰলৈ এনেকৈ পাহাৰলৈ উঠি গৈ আছোঁ দেখিবলৈ পাইছে মানুহবিলাক ইমান সৰু দেখা পাইছে পৰুৱাটো মানুহ সৰুকৈ দেখা পাইছে আহি আছে মানুহবিলাক ওপৰলৈ উঠি গৈ আছোঁ সেই পাহাৰখনলৈ উঠি গৈ আছোঁ এনেকৈ ৰছীত পাৰ হৈ গৈ আছোঁ এনেকৈ দেখিবলৈ পাইছে ৰছীৰ ওপৰলৈ এনেকৈ পাৰ হ'ব লাগিব বহুত স্পীডত যাব লাগিব মানে লাহে লাহে গৈ থাকিলে এই বতাহে বাগুৱাই দিব এইফালে দেখিবলৈ পাইছে ছাইডত বহুত দ আছে দ পানী আছে গোটেই পানীত পেলাই দিব মানে সেইকাৰণে স্পীডত যাব লাগিব যিমান পাৰে স্পীডত যাব লাগিব নহ'লে ইয়াত মানে পানীৰ পৰা পৰি যোৱা চান্স এটা আছে বহুত মানে বতাহ মাৰি থাকে দেখিবলৈ পাইছে এই ওপৰত দেখি এনেকুৱা দেখিলেতো ভয়ে লাগি যায় ভয় লাগে ন এতিয়া আমি আকৌ সিপাৰলৈ পাৰ হ'ব লাগিব ইয়াৰ পৰা তাৰপৰা এই পাহাৰলৈ ওপৰলৈ উঠিব লাগিব এই ৰছী দি পাৰ হ'ব লাগিব ন এতিয়া নমস্কাৰ বন্ধু বান্ধৱীসকল কি খবৰ আপোনালোকৰ কৃষ্ণ চাইডিয়া অন্য এটি ভিডিঅ'লৈ পুনৰ নমস্কাৰ জনাই আপোনালোকৰ মাজলৈ ভিডিঅ'টি আগবঢ়াই দিছোঁ বন্ধু বান্ধৱীসকল বৰ্তমান মই আছোঁ অৰুণাচলত গতিকে অৰুণাচলতে আছোঁ বহুত দিনেই হ'ল আপোনালোকক আগৰ ভিডিঅ' দুটা অৰুণাচলৰ ভিডিঅ' কিছুমান দেখুৱাবলৈ চেষ্টা কৰিলোঁ আপোনালোকক ভিডিঅ' আকাৰে বৰ্তমান আজি ভাবিলোঁ আপোনালোকক এখন জুলুঙা দলং দেখুৱাম জুলুঙা দলংখন ইটো পাহাৰৰ পৰা ইটো পাহাৰলৈ কেনেকৈ আছে সেই জুলুঙা দলংখন সেই জুলুঙা দলংখন পাৰ হৈ দেখুৱাম আপোনালোকক আৰু পাহাৰৰ জনজাতিসকলে এই জুলুঙা দলংখনত নদীখনত কেনেকৈ পাৰ হয় আপোনালোক সম্পূৰ্ণবোৰ দেখুৱাই থাকিম তেতিয়াহ'লে আহক বন্ধু বান্ধৱীসকল ভিডিঅ'টোৰ মাজলৈ আগবাঢ়ি যাওঁ জুলুঙা দলং এই জুলুঙা দলংখনলৈ আছোঁ আপোনালোককো দেখুৱাম এই জুলুঙা দলং দেখিব পাইছে ৰছীৰ ওপৰেদি আৰু পাৰ হৈ দেখুৱাম আপোনালোকক চাই থাকক বান্ধৱীসকল জুলুঙা দলং চাবলৈ গৈ আছোঁ বৰ্তমান জুলুঙা দলং চাবলৈ গৈ আছোঁ দেখিবলৈ পাইছে পূৰা তললৈ নামি গৈ আছোঁ দেখিবলৈ পাইছে মানে এনেকৈ তললৈ নামিব যাব লাগে বহুত খটখটি আছে দেখিবলৈ পাইছে আৰু দেখুৱাই আছোঁ এইখন ৰছী লিখীয়া দেখিছে সেই আগত তাতে আছে দলংখন চ' আপোনালোকৰ ওচৰত পাই দেখুৱাই আছোঁ কেনেকুৱা লাগে দেখিবলৈ পাইছে সম্পূৰ্ণ ৰছীয়েদি তৈয়াৰী কৰা হৈছে দেখিবলৈ পাইছে কিবা ৰছী সম্পূৰ্ণ ৰছীয়েদি আৰু ওচৰত দেখুৱাই আছোঁ কেনেকুৱা হয় এইবিলাক দেখিবলৈ পাইছে ওচৰত দেখুৱাই দিছোঁ আপোনালোকক দলংখনত মানে উঠি চাওঁ বুলি ভাবিছোঁ বৰ্তমান দলংখনত আহি পালোহি ইয়াত দেখিবলৈ পাইছে মানে দলংখনত দেখিছে দলংখন মানে এনেকৈ হিলে আৰু ৰছী মাজে মাজে এনেকৈ পাৰ হৈ যাব লাগে বহুত ভয় লাগে তাৰমানে তললৈ এনেকৈ সোমাই গৈ আছোঁ দলংখনলৈ পাৰ হৈ গৈ আছোঁ কেনেকুৱা লাগে এই বহুত মানে হিলিছে মানে ভয় লাগিছে মানে গাইছ দেখিবলৈ পাইছে বহুত ভয় লাগে মানে মাজত আহি পাইছোঁ এইফালে দেখিবলৈ পাইছে একদম হিলিছে মানে কেনেকৈ হিলিছে দেখিব পাইছে পূৰা হিলি গৈছে তো কেনেকুৱা লাগে অলপমান মাজলৈ গৈ আছোঁ আপোনালোককো অলপ দেখুৱাই গৈ আছোঁ মানে এনেকৈ মাজত এনেকৈ ধৰি যাবলগীয়া হৈছে মানে বহুত ভয় লাগে মানে কি হয় মানে বতাহ বহুত মাৰি আছেতো পাল্টি হৈ যাব বুলি বহুত ৰিস্ক থাকে আৰু ইয়াৰ পৰা পৰিলে দেখিবলৈ হৈছে তলখন দেখুৱাই দিছোঁ ইয়াৰ ওপৰৰ পৰা তললৈ দেখুৱাই দিছোঁ কিমান তলত আছে মানে কিমান ওপৰত ক'ব নোৱাৰি মানে মাজত আহি পাইছোঁহি মানে আহি দলংখনত মাৰিছোঁহি আৰু নদীখন দেখিবলৈ পাইছে ইয়াৰ নদীখন মানে বহুত মাজলৈ আহি গ'লোঁ মানে দেখিবলৈ পাইছে আৰু হিলি গৈছে মানে কেনেকুৱা বতাহ মাৰিছে মানে ভয় লাগি গৈছেগৈ পূৰা হিলে মানে দলংটো আৰু ইটো মাথালৈ পাবলৈ বহুত দূৰ দেখিবলৈ পাইছে ইমান সৰু ৰাস্তাত পাৰ হ'ব লাগে আৰু ইয়াতে মানুহবোৰ অহা যোৱা কৰে বহুত মানে বস্তা লৈ বহুত লোড লৈ পেলাই যায় আমি আৰু নোৱাৰিম খালী মানুহটো যাবলৈ ভয় লগা হৈ গৈছে মানে দেখিবলৈ পাইছে বহুত ভয় লাগে এইবিলাকত তো পাৰ হৈ গৈছোঁ ভাই গাইছ ভয় লাগি গৈছে মানে কি ক'ম আৰু আহি গৈছোঁ মানে দলংখনৰ মাজত এনেকুৱা মজা লাগিছে মানে কি ক'ম আৰু পূৰা হিলি গৈছে এইফালে দেখিবলৈ পাইছে একদম মাজত আহি পাইছোঁ দলং পলং মদ খোৱা মানুহ যেন লাগিছে মানে পূৰা নিচা খোৱা মানুহ একদম দেখিবলৈ পাইছে পূৰা মানে ভয় লাগিছে আৰু নদীখনৰ আৱাজটোতো শুনিছে কেনেকুৱা মানে এইখন তললৈ দেখুৱাই দিছোঁ চক দলংখনৰ ওপৰৰ পৰা এনেকুৱা জেগাত আহি গৈছোঁ ৰছী দলং জলুঙা দলং দেখিবলৈ পাইছে তললৈ এইখন নদীখন পানী পৰি গৈছে আৰু মই এনেকৈ গৈ আছোঁ মানে ভয় লাগি গৈছে এই বতাহ মাৰিছে পৰি যাম হৈ গৈছেগৈ ভয় লাগি গৈছে পূৰা স্পীড যাবলগীয়া হৈছে পূৰা হিলিছে দলঙত মানে পৰি যাম হৈ গৈছে নদীখনৰ মাজত পূৰা মাজত আহি গ'লোঁ দলংখনৰ পূৰা মাজত ইয়াত দেখিছে তলত নদী ইয়াৰ পৰা পৰিলে কি হ'ব গাইছ অৱস্থা চব পানী সুত কেনেকুৱা বাঢ়িছে মানে পূৰা স্পীডত পানীৰ আৱাজটো শুনিয়ে গম পাইছে কিমান স্পীড হ'ব পানীটো আৰু এই এইখন নদীখন দেখুৱাই দিছোঁ আৰু আমি মাজত আহি পাই গ'লোঁ পূৰা মানে নদীখনৰ মাজত ডিপ হৈ গৈছে মানে বতাহ মাৰিছে জলদি পাৰ হ'ব লাগিব ইয়াত বতাহ মাৰিছে বোলে পূৰা স্পীডত যাব লাগিব বতাহ মাৰিছে হাৱা আহিছে হাৱা মানে ধৰি ল'ব লাগিব নহ'লে গাইছ তলত পানীত পৰিবগৈ লাগিব এনেকৈ বহুত ৰিক্সত পাৰ হৈ গৈ আছে তেনেকৈ পাৰ হৈ গৈছে গাইছ জলদি যাওঁ পুৰা দৰ মাৰি গৈ আছোঁ গাইছ পুৰা হৈ হৈছে
আছে এতিয়াও বতাহ মাৰিছে পাৰ হ'ব নোৱাৰিছোঁ পাৰ হৈ আহিছোঁ আৰু অলপ বাকী আছে পাৰ হ'বলৈ ফাইনেলি আহি পাই গৈছোঁ দৌমাই পাৰ হৈ গৈছোঁ মানে বৰ হাৱা মাৰিছে মানে দলংখন পাৰ হৈ আহিলোঁ ইয়াত দেখিবলৈ পাইছে এইখন দলংখন এনেকৈ ৰছী দি পাৰ হ'ব লাগে এইখন নদী আৰু এইখন নদী এইটো পাৰৰ পৰা আমি এই সিটো পাৰৰ পৰা পাৰ হৈ আহিলোঁ আৰু এইটো পাই আহি পালোঁ পূৰা মানে নদী এইফালে দেখিবলৈ পাইছে মানে এনেকুৱা ৰছী দি ওপৰত দেখিছে এনেকৈ মানে ৰছীয়েও ওলোমাই থৈ দিছে আৰু এই দলংখনত পাৰ হ'ব লাগে ইয়াত দেখিবলৈ পাইছে পূৰা হিলে মানে এইবিলাক এনেকৈ হিলি যায় মানে দলংখন দেখিব পাইছে পূৰা হিলি গৈছে দলংখন পাৰ হৈ পেলাই মানে ইয়াত দেখিবলৈ পাইছে ধুনীয়াকৈ কমলা বাগান এখন আৰু চাই থাকক কি দেখুৱাব পাৰোঁ সম্পূৰ্ণভাৱে মানে ডিটেইলবোৰ দেখুৱাই যাম আজি অৰুণাচলৰ কিছুমান দৃশ্যাৱলী কি হ'ল মানে অৰুণাচলৰ মানে এই জংঘললৈ অলপ সোমাই যাম বুলি ভাবিছিলোঁ ইফাললৈ পাৰ হ'ম বুলি ভাবিছিলোঁ আৰু ইয়াতে ইহঁতৰ এটা এইডাল মানে দি থৈ দিছে সিহঁতৰ মানে এই ভূমি পূজা বুলি কয় সেইকাৰণে ইয়াত মানে ডাঙৰ এডাল দি থৈছে সেইকাৰণে পাৰ হোৱা নাই তাত গ'লে বহুত ফাইন ল'ব পাৰে সেইকাৰণে আমি ইয়াৰ পৰা ঘূৰি দিছোঁ আৰু বেলেগৰ দৃশ্যবোৰ দেখুৱাবলৈ চেষ্টা কৰিম চাই থাকিব বন্ধুসকল দেখিবলৈ পাইছে এই ঘৰটো মানে এই সজাটো লিখা দেখিবলৈ পাইছে তাত বহি মানে এই ৰছীৰ ওপৰেদি এই ৰছীকেইটা লিখিবলৈ পাইছে এই ৰছীৰ ওপৰেদি পাৰ হয় যেতিয়া মানে এই দলংখন যেতিয়া নাছিলে এই জুলুঙা দলংখন সেই এডাল ৰছী দি পাৰ হৈছিলে মানে সেই ইয়াত সোমাই লয় আৰু মাজেদি পাৰ হৈ যায় তো আজিকালি সেইটো চিষ্টেম হেৰাই গ'ল আগত আছিলে মানে এতিয়া দলংখন বনাই দিলে জুলুঙা দলংখন দেখিবলৈ পাইছে মানে কেনেকৈ ৰছীত ওলমি আছে এই দলংখন আৰু খুব মানে সৰু ৰাস্তা সেইদি পাৰ হয় মানুহবিলাকে দেখিবলৈ পাইছে আমিও মানে অলপ দেখুৱাবলৈ চেষ্টা কৰিলোঁ খুবেই মানে দেখি এনে ভয় লাগি গৈছে কিয় গাইছ কি ক'ম আৰু উপায় নাই তো এইপিনে চাই থাকক অলপ দেখুৱাই দিছোঁ আৰু দেখিবলৈ পাইছে এই দলংখনৰ লেখীয়া তাতো বনাই আছে ইয়াত নতুনকৈ বনাই আছে দলং বনাবলৈ লৈছে মানে ইয়াত বহুত কষ্টৰে মানে চিমেণ্ট বালি আনিছে সিটো পাৰৰ পৰা আনিব লাগে চিমেণ্ট বালি সকলোবোৰ ইয়াত বহুত কষ্ট আনি আছে আপোনালোকক অলপ দেখুৱাম কেনেকৈনো আনি আছে তাৰ পৰা চেন কেবুল গিটি বালিবিলাক আপোনালোকক অলপ দেখুৱাবলৈ চেষ্টা কৰিম বহুত আপত আছে মানে এইটো ছাইডটো দেখিবলৈ পাইছে এইটো ছাইড বহুত আপ আছে আৰু এইফালে মই যিটো ছাইডলৈ পাৰ হয় সেইটো মানে ডাউন আছে দেখিছে বহুত ডাউন আছে এইফালে চাওকচোন কিমান মানে আপত আছে আৰু এইখন দেখিছে নদীখন এনেকৈ মানে জুলুঙা দলংখনৰ মাজত আছোঁ আৰু এনেকৈ মানে বহুত হিলি যায় দেখিবলৈ পাইছে হিলি যায় গোটেই বস্তুটো আৰু সম্পূৰ্ণ মানে ৰছী দি তৈয়াৰী কৰা আছে এই ওপৰত দেখিছে এই ওপৰত মানে এইটো বহি ল'ব পাৰে এই ওপৰত দেখিছে সেই বস্তুটোত মানে পাৰ হয় আৰু এই ৰছী দি পাৰ হয় মানে ওপৰেদি এনেকৈ পাৰ হৈ যায় আৰু তলত এনেকৈ দেখিব পাইছে পানী আৰু শিল এই ওপৰৰ পৰা পৰিলে মানে কি হ'ব মানে অৱস্থা তো ক'ব নোৱাৰি আৰু বন্ধুসকল দেখিবলৈ পাইছে মানে এই দলংখন কিমান সৰু মানে ইমান সৰু ৰাস্তা দি ইমান ৰিক্সত পাৰ হ'ব লাগে নদীখনৰ ওপৰেদি দেখিবলৈ পাইছে এইবিলাক বহুত আপলৈ উঠি যাব লাগে এনেকৈ তলৰ পৰা এনেকৈ আপলৈ উঠি যাব লাগে দেখিবলৈ পাইছে এই পাহাৰখনৰ ওপৰলৈ উঠিব লাগে দেখিবলৈ পাইছে পাহাৰখনলৈ উঠি যোৱাটো মামুলি ভাবিবলগীয়া কথা এইখনৰ পৰা যদি এই তলৰ পৰা যদি এই ইটো মাথাৰ ওপৰৰ পাহাৰলৈ উঠিব লাগে তেতিয়াহ'লে বহুত কষ্টৰে পাৰ হ'ব লাগে আৰু দেখিবলৈ পাইছে ইমান ৰিক্সত আছে এই ৰছীবিলাকৰ ওপৰতেই পাৰ হ'ব লাগে কেনেকুৱা লাগিলে আহি পেলাই একদম ভাল লাগিছে ধুনীয়া বতাহ মাৰিছে ভয় লাগিলে নাই দলংখন পাৰ হ'বলৈ অলপ ভয়টো লাগে কিন্তু অভ্যাস আছে ন এই মানে ৰছী দলঙত পাৰ হ'বলৈ পাৰিবি নাই এই ওপৰত দেখি এনেকুৱা দেখিলেতো ভয়ে লাগি যায় ভয় লাগে ন এতিয়া আমি আকৌ সিপাৰলৈ পাৰ হ'ব লাগিব ইয়াৰ পৰা তাৰপৰা এই পাহাৰলৈ ওপৰলৈ উঠিব লাগিব এই ৰছী দি পাৰ হ'ব লাগিব ন এতিয়া আমি গতিকে মানে সিপাৰলৈ পাৰ হ'ম আৰু সিপাৰত গৈ পেলাই আকৌ ওপৰলৈ উঠি গৈ আছোঁ সেই পাহাৰখনলৈ উঠি গৈ আছোঁ এনেকৈ ৰছীত পাৰ হৈ গৈ আছোঁ এনেকৈ দেখিবলৈ পাইছে ৰছীৰ ওপৰলৈ এনেকৈ পাৰ হ'ব লাগিব বহুত স্পীডত যাব লাগিব মানে লাহে লাহে গৈ থাকিলে এই বতাহে বাগুৱাই দিব এই পিলে দেখিবলৈ পাইছে ছাইডত বহুত দ আছে পানী আছে গোটেই পানীত পেলাই দিব মানে সেইকাৰণে স্পীডত যাব লাগিব যিমান পাৰে স্পীডত যাব লাগিব নহ'লে ইয়াত মানে পানীৰ পৰা পৰি যোৱা চান্স এটা আছে বহুত মানে বতাহ মাৰি থাকে দেখিবলৈ পাইছে এইটো ইমান ডাউনত এই ইটো পাৰৰ পৰা আহিলোঁ দেখিবলৈ পাইছে মানুহবিলাক ইমান সৰু দেখা পাইছে পৰুৱাটো মানুহ সৰুকৈ দেখা পাইছে আহি আছে মানুহবিলাক এই ইটো পাহাৰৰ পৰা আহিলোঁ বৰ্তমান আৰু ফাইনেলি মানে এইটো পাহাৰত আহি পালোহি দেখিবলৈ পাইছে এনেকৈ আহি মেলি এতিয়া এই আপটোত
এই ওপৰলৈ পামগৈ আৰু দেখিবলৈ পাইছে এই সিটো পাৰৰ পৰা মানুহ আহি আছে বহুত সৰু দেখি পাইছে মানুহবিলাক দেখিবলৈ পাইছে এনেকুৱা মাজত বহুত ৰিক্সত পাৰ হৈ আহিলোঁ দেখিবলৈ পাইছে আৰু ময়ো এনেকৈ পাৰ হৈ গৈ আছোঁ মানে ইটো পাৰলৈ এই আপত উঠি গৈ আছোঁ পাহাৰখনৰ আপলৈ উঠি গৈ আছোঁ দেখিবলৈ পাইছে মানে পাহাৰখনলৈ উঠি গৈ আছোঁ বহুত ভাগৰ লাগে মানে ইয়ালৈ উঠিব লাগে বহুত ওখ হয় গতিকে উঠি গৈ আছোঁ এনেকৈ হিলিছে বহুত হিলিছে মানে তো পাৰ হৈ গৈ আছোঁ আপোনালোককো দেখুৱালোঁ জুলুকা দলত পাৰ হৈ গৈ আছোঁ মানে ৰছেদি এনেকৈ মানে ওপৰলৈ উঠি গৈ আছোঁ দেখিবলৈ পাইছে পূৰা দলঙলৈ ওপৰলৈ এনেকৈ পাহাৰলৈ উঠি গৈ আছোঁ দেখিবলৈ পাইছে পূৰা উঠি গৈ আছোঁ বহুত কষ্ট মানে এইখন নদীখনদি এনেকৈ মানে ইটো পাৰৰ পৰা ইটো পাৰলৈ মানুহ আহি আছে আৰু মই পাৰ হৈ গৈ আছোঁ এই পাহাৰৰ ওপৰলৈ উঠি গৈ আছোঁ ইটো পাৰৰ পৰা ইটো পাৰলৈ আহি পালোঁহি বহুত ভাগৰ লাগিলে মানে আহি মেলি এইবিলাক দেখিবলৈ আছে এই বস্তাবিলাক এই সিটো পাৰলৈ নিবলৈ কাৰণে বহুত কষ্টত নিয়া হৈছে মানে এই জুলুঙা দলংখনৰ পৰা পাৰ হৈ আহি এনেকৈ ওপৰলৈ উঠি ওপৰলৈ ৰাস্তা আছে আৰু এইফালে দেখিবলৈ পাইছে এইডাল এনেকৈ দেখিবলৈ পাইছে ৰছীডাল সেইখন হয় দলংখন দেখিবলৈ পাইছে আৰু এতিয়া ওপৰত মানে ৰাস্তালৈ ওপৰলৈ উঠি গৈ আছোঁ বহুত ওপৰত মানে গিটি বালিবিলাক খহাবলৈ কাৰণে ইয়াত দেখিবলৈ পাইছে এনেকৈ মানে ওপৰৰ পৰা খহাই দিয়ে আৰু এনেকৈ তলত পৰে গিটি বালিবিলাক এনেকৈ কৰি এনেকৈয়ে দলংখনত পাৰ কৰে সিটো পাৰলৈ পাৰ কৰে এইটো ৰাস্তাইদি আৰু এনেকৈ পাৰ হৈ ওপৰলৈ গৈ আছোঁ বহুত ভাগৰ লাগিলে হা চেইন কেবুলবিলাক দেখিবলৈ পাইছে সেই চেইন কেবুলবিলাক মানে আনি মেলি ইয়াত এই টিংখনত ঢালি দিয়ে এই টিংখনত ঢালি দিয়া লাগিলে সেই চিনটেক্সটোৰ তলত তাত পৰেগৈ আৰু সেই দলংখন দেখিবলৈ পাইছে ইমান সৰু এইখনত দি পাৰ কৰাব লাগে মানে বহুত কষ্টৰে মানে মানুহবিলাকে কৰ্মকৰ্তাৰ মাজত জীয়াই আছে তো দেখিবলৈ পাইছে এনেকুৱা অঞ্চল এটাত মানে পাহাৰীয়া জনজাতিসকলে বাস কৰি খায় তো বন্ধু বান্ধৱীসকল আজি ভিডিঅ'টো ইমানে আছিলে ভিডিঅ'টো চাই কেনেকুৱা পালে নিশ্চয় কমেণ্ট কৰি জনাব আৰু যিসকলে নতুনকৈ চাই আছে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি ৰাখিব আহিবলগীয়া নতুন ভিডিঅ'সমূহ পাবলৈ পোনপ্ৰথমে অল নটিফিকেশ্যনটো প্ৰেছ কৰি ৰাখিব তেতিয়াহ'লে নেক্সট এটা ভিডিঅ'ত লগ পোৱা আশাৰে আপোনালোকৰ মাজৰ পৰা বিদায় লৈছোঁ বাই বাই